আপোনালোকক এইটো বেগৰ ভিডিঅ'টো কেনেকৈ বনাই দেখুৱাম। বেগটো দেখিছেনে কেনেকুৱা? আপোনাৰ তিনিটা ৰং হৈছে, এইখিনি য়েল্ল', এইখিনি মিক্স ৰং হৈছে আৰু এইখিনিত গুলপীয়া আছে, পিংক কালাৰ। এনেকৈ বনাই সেইটো আপোনাৰ ভিডিঅ'টো দেখুৱাইছোঁ। তলটো দেখিছেনে এনেকুৱা হয়, তলটো এনেকৈ দুটা কালাৰ হৈ যায় আৰু মাজৰখিনি আপোনাৰ দুটা কালাৰ মিক্স হৈ যায়। এইটো হ'ল বিস্কুট টাইপ হয় আৰু এয়া হ'ল চিম্পুল নাট। এইটো এটা আপোনাৰ শ্ব' কৰিবৰ কাৰণে এটা বুটাম এটা লগাই দিছোঁ আৰু এইখিনি দেখিছেনে কাঠৰবিলাক নিদিবও পাৰে, নিদিলেও কথা নাই, কিন্তু নিদিলে কি হয়, এইখিনি হাত অলপ বেছি থাকে। যিমানেই আপোনাৰ চিম্পুল নাটৰ লগত বিস্কুট টাইপ মিলালে সেইখিনি অলপমান হাতটো হৈ যায়। গতিকে মই সেইটো মিলাবলৈ আৰু শ্ব'টো ভালো লাগে দেখিলে, গতিকে মই এনেকৈ কাঠৰ লগাই দিছোঁ আৰু এইটো লাইন দুটা লগাই দিছোঁ, কাঠৰ লগাই দিছোঁ আৰু এইটো বন্ধ কৰিবলৈ এটা হেৰি লগাই দিছোঁ। তেতিয়া আপোনাৰ মিক্স কৰি পেলাই মই বনাই দিছোঁ এটা সেইটো দেখিবলৈ ভাল লাগিছে আৰু সেইটো হেৰি ভাল লাগিছে। গতিকে এইটো কেনেকৈ বনায়, আপোনাৰ কেনেকৈ বনায় মই পিছত ভিডিঅ' দেখুৱাইছোঁ। এই ভিডিঅ'টো আপোনালোকে চাই পেলাই ধুনীয়াকৈ বনাবলৈ শিকিব পাৰিব। চাৰি কৰ্ণাৰতে আমি এইটো বনাই দিম। বেগৰ যিটো ভাঁজটো ইয়াতে হৈ যাব। চাৰিটা কৰ্ণাৰতে হ'ব, এইটো কৰ্ণাৰটো হ'ব। এইফালে যোনটো ভাঁজটো হৈছে সেইখিনিত হ'ব, য'ত এনেকৈ ভাঁজটো হৈছে, এই ভাঁজটো আহিছে তাত হ'ব প্ৰথম ঘৰটো। তাৰপিছত এইটো হ'ব এতিয়া আমি চাৰি কৰ্ণাৰতে এইটো কৰিলোঁ। তিনি কোণীয়া এনেকৈ দেখিছেনে, এইটো এনেকুৱা হৈছে, চাৰি কৰ্ণাৰতে কৰিলোঁ। এতিয়া আমি কি কৰিম, এইডাল যিডাল ৰছী আহিছে, এইডাল দেখিছেনে, এই কৰ্ণাৰ যিটো হ'ল ভাঁজ, তাৰ পৰা এডাল যিডাল আহিছে, আমি এইডালেদি গোটেইকেইটা গাঁঠিম, লাষ্টৰ ইয়ালৈকে গাঁঠিম। এনেকৈ কৰি এইডাল লৈ সেইডালে দিয়ে আমি গোটেইখিনি এনেকৈ
গাঁঠি যাম এফালৰ পৰা। তাৰপিছত এইডাল যে এইটো যে আমি বনাইছিলোঁ তাৰ পৰা এইডালেদি আমি এইখিনি আকৌ ইয়ালৈ গাঁঠি যাম। ইয়ালৈকে আমি গঢ়ি যাম লাষ্টৰ কৰ্ণাৰলৈকে। কৰ্ণাৰটো এনেকৈ এই কৰ্ণাৰৰ পৰা এইখিনি এনেকৈ এডালত গাঁঠিলোঁ। এতিয়া আমি কি কৰিম, প্ৰত্যেকটো কৰ্ণাৰতে কৰিলোঁ। এইটোৰ পৰা ইয়াত যে যিটো আমি ত্ৰিভুজৰ নিচিনা যিটো হেৰি হৈছিল, ট্ৰায়েংগল যিটো হৈছিল, তাৰ পৰা এডালত যিডাল ট্ৰায়েংগলৰ যিটো মেইন মানে এইটো গাঁঠি, তাৰ পৰা এইফালে সেই ৰছীডালেদি ইয়াত গাঁঠিলোঁ। আৰু এইটো ছাইডেও গাঁঠিলোঁ, এইফালেও গাঁঠিলোঁ, চাৰিওফালে সেইটোৱে এনেকৈ সেই ৰছীডালত আমি এইফালে এটা লাইন কৰি দিলোঁ। এতিয়া আমি কি কৰিম, এইটো ইয়াত আমাৰ এইটো এটা হৈছে দেখিছেনে, এই নেক্সট এইটো লাইনৰ এইটো এটা হৈছে দেখিছেনে, এইটো এটা গাঁঠি এটা হ'ব। য'ত আমাৰ ক্ৰছ চিনটো পৰিছে সেইখিনিত আমি এটা গাঁঠি দিম। এইটোৰ পৰা আৰম্ভ কৰিম এতিয়া। এইটোৰ পৰা আৰম্ভ কৰি দেখিছেনে, এতিয়া এইডাল যে এইফালে এইটো চাইডে আহিছে বাওঁ চাইডে, আৰু এইডাল সোঁ চাইডে গৈছে, এই বাওঁ চাইডে অহাডালেদি আমি আকৌ এইখিনি এনেকৈ গাঁঠিম। এই বাওঁ চাইডেলৈ অহাডাল দি আমি এনেকৈ এইফালে এনেকৈ গাঁঠি যাম। এইখিনি ইয়ালৈকে আমি কৰি যাম। অকল এইডাল ৰছী দি, এইডাল আমাৰ মানে ৰানিং ৱাৰ নিচিনা হ'ব। এইডাল ৰানিং ৱাৰ হয় আমাৰ এইখিনিৰ পৰা এই লাষ্ট কৰ্ণাৰলৈকে আমি তেনেকৈ, ঠিক তেনেকৈ আকৌ তাৰপিছত নেক্সট এইটো কৰিম।
কৰাৰ পিছত ইয়াৰ যিটো এইটো চাইডে আহিব বাওঁ চাইডে যিডাল ৱাৰ আহিব সেইডাল ৰানিং ৱাৰ হৈ পেলাই এনেকৈ গোটেই প্ৰত্যেকটো 4 কৰ্নাৰত সেই চিষ্টেমতে আমি গাঁঠি গৈ থাকিম। এইটো আপোনাৰ এনেকুৱা শেপলৈ যাব, এনেকুৱা শেপ হ'ল। এতিয়া আমি এই লাষ্টৰ এইটো এটা আৰু এটা গাঁঠি দিব লাগিব। এইটো পিছত দিব লগা হয়, এইটোৱে লাষ্ট, তাৰপিছত আৰু দিব নালাগে। এইটো এনেকৈ যে এইটো পিংক কালাৰ ফালে গ'ল আৰু য়েল্লো কালাৰ ফালে আহিলে। ঠিক তেনেকৈ ইয়াৰ অপজিট ছাইডতো আমি সেইটো কৰিম। অপজিট ছাইডতো আমি এই ঘৰটো এটা আমি য়েল্লো কালাৰ ইয়াত সোমোৱাই দিম। আমি এইটো এনেকৈ গাঁঠি দিম। এতিয়া আকৌ আমি এইডাল আমি এইফালে এইটো চাইডে গাঁঠি দিম আৰু এইটো চাইডে এনেকৈ গাঁঠি যাম। ইয়াত এইখিনি দুটা কালাৰ দেখিছে নহয়, এইখিনি মাজৰটোত আমি বিস্কুট নাট বনাব লাগে। আপোনাৰ এই মাজৰ 4ডালেদি দুডালেদি বিস্কুট নাট বনাব লাগে। কিন্তু বনাওঁতে কি হয়, ইয়াতে আপোনাৰ বিস্কুট নাট বনাওঁতে এই জেগাখিনি লাষ্টলৈকে মানে অলপমান সূতাটো ওলাই থাকে। তাৰ কাৰণে আমি ডিজাইনো দিয়া হ'ল, লগতে এটা ভালো মানে হেৰি হ'ল, শ্ব' এটাও হ'ব আৰু সেই ফাঁকটোও কমিব। তাৰ কাৰণে আমি এনেকুৱা বগা মণি আমি দিব পাৰোঁ। এই মণিটো আপুনি যদি প্লাষ্টিক ৰছীত সোমাই পেলাই তলৰ এই মণিটো আমি দিব পাৰোঁ। কেনেকৈ দিব দেখিছে নহয়, এই ৰছীডালত আপোনাৰ প্ৰথম গুৰিটোত সোমাই ল'ব লাগিব। এনেকৈ ৰছীডালত দুটা মণি আমি এনেকৈ সোমোৱাই ল'ম। এনেকৈ মণিটো এনেকৈ সোমোৱাই লৈ পেলাই আমি গুৰিলৈকে লৈ যাব লাগিব। আৰু ঠিক তেনেকৈ এইডালতো আমি সোমোৱাই ল'ব লাগিব। 4ডালত ল'ব লাগিব, দুডাল য়েল্লো আৰু দুডাল পিংক। আমি দুইডালতে যদি এনেকৈ গুৰিলৈকে মণিটো সোমোৱাই লৈ আমি এনেকৈ ল'লোঁ আৰু ইফালে পিংক ৰছীডালতো আমি দুটা মণি সোমোৱাই ল'লোঁ। এই দেখিছেনে, মণি দুটা আমি এনেকৈ সোমোৱাই ল'লোঁ ইয়াতে ৰছীডালত। এতিয়া কি হয়, ফাঁকটো মানে ৰছীডালৰ যিটো ওলাই থাকে সেইটো মৰি যাব। এতিয়া আমি এই 4ডালেদি আমি বিস্কুট নাট বনাম। প্ৰথম আৰম্ভ কৰিম ইয়াৰ পৰা আৰম্ভ কৰিম। বেগটোৰ এইখিনি একদম মানে যিটো কৰ্নাৰটো হয়, মাজৰ কৰ্নাৰ যিটো হ'ব তাৰ পৰা আৰম্ভ কৰিম। দুডাল ৰছীৰ বিস্কুট নাট 2 এৰৰ। গতিকে আপোনাৰ এনেকৈ বিস্কুট নাটৰ ভিডিঅ'টো এবাৰ দিয়া গৈছে, তথাপিতো এইটো দেখুৱাই দিছোঁ কেনেকৈ কৰে। প্ৰথমে এনেকৈ দুডাল ভাঁজ লগাই ল'ব লাগিব। তাৰপিছত এডাল ইয়াৰ ওপৰত এনেকৈ দিব লাগিব, ভাঁজ নলগাকৈ। তাৰপিছত এডাল য়েল্লোডাল তলৰ মূৰটো এনেকৈ উল্টাকৈ দিব লাগিব আৰু এইডাল য়েল্লোৰো এনেকৈ উল্টাকৈ দিব লাগিব। দি পিংকডালৰ মূৰটো প্ৰথম মানে তলৰ পিংডাল এই দুইটাতে এনেকৈ সোমাই দিব লাগিব। সোমাই দিয়া হ'ল। চাব যে ৰছীডাল পাক নালাগে। পাক লাগিলে এই পাকটো আৰু খুলিবলৈ বহুত দিগদাৰ হয়। তাৰপিছত আকৌ আমি এইটো মূৰটো আকৌ এনেকৈ এই ৰছীডালৰ আকৌ ঘূৰাই আনিম, ইফালে উল্টাকৈ আকৌ লৈ আহিম। তাৰপিছত নেক্সট আমি মণিটো লগাই থ'লোঁ, সেই পিংডাল আকৌ আমি ডাবুল
দুডাল পিংক আছিলে যে দুইডালে আমি ৰছীডাল এনেকৈ ল'লোঁ আৰু এডাল লাষ্টত এনেকৈ ল'লোঁ লৈ ছেকেণ্ড টাইম আমি আকৌ এনেকৈ দিলোঁ ছেইম আৰু আগৰডাল যেনেকৈ দিছোঁ নেক্সটডাল আমি তেনেকৈ দিম তাৰপিছত আকৌ পিংকডালৰ মূৰটো আমি দুইডালতে এনেকৈ সোমোৱাই দিম ঠিক এই পাকটো আকৌ খুলি দিব পাক লাগিলে তাৰপিছত আমি তলৰ এইখিনি দি এনেকৈ টানি দিম টানি দিলে তেতিয়া তললৈ গুচি আহিব ওপৰলৈ আনি দিব ঠিক তেনেকৈ এডাল দেখিছেনে বহুত ঢিলা হৈ গৈছে দেখিছেনে পিংকডালৰ তেনেকৈ এনেকৈ টানি দিব পিং ৰছীডালো এনেকৈ টানি দিব যিমান টানিব তললৈ এইফালে সিমান ধুনীয়াকৈ চাপি আহিব হাতৰ হেৰিয়তে মানে এইটো গাঁঠিটো ভালকৈ এনেকৈ মিহি কৰি যাতে মানে বেকা বেকি নহয় তাৰ কাৰণে অকণমান আপুনি হাতেদি এনেকৈ সমান কৰি গোটেইখিনি গাঁঠিতে এনেকৈ ধৰি পেলাই টানি দিব এইটো এতিয়া আমি ঠিক তেনেকৈ আকৌ কি কৰিম প্ৰত্যেক আমি এই কৰ্ণাৰটোত আমি মণিবিলাক গাঁঠিম চবতে মণি নিদিওঁ এইখিনিত মণি দিম আমি ইয়াত মণি দি যাম ইয়াতে এইকেইডালত মণি দিম তাৰপিছত আমি এই দুডাল ল'ম নেক্সট বাৰ আমি এই দুডাল ল'ম আৰু এইডাল ল'ম গতিকে এই য়েল্ল' কালাৰ মণি নালাগে এই পিংক কালাৰ কেইডালত এই ছাইডটোত আমি মণি দি যাম আকৌ এনেকৈ আমি গাঁঠিম এনেকৈ গাঁঠিলে আমি দুটা মণি প্ৰথমতে মণি দুটা আমি প্ৰথমে সোমোৱাই ল'ব লাগিব এই পিংক দুডালত আমি মণি সোমোৱাই ল'ব লাগিব আগতে তাৰপিছত আপোনাৰ আকৌ ঠিক তেনেকৈ আমি এই দুডাল য়েল্ল' দি এইটো দি আমি এই দুডাল য়েল্ল' দি এই দুডাল পিংক দিম দেখিছেনে তেনেকৈ এই দুডাল আমি বনাম এই দুডালৰ লগত এই দুডাল পিংক বনাম এনেকৈ য'ত ক্ৰছ হয় আমি সেই ক্ৰছতে আমি দুডালকৈ এনেকৈ গাঁঠি যাম বিস্কুট নাট বনাই যাম প্ৰথমে এইডাল ল'ব এইডালেদি এনেকৈ গাঁঠিব তাৰপিছত এইডাল আকৌ এনেকৈ দিব উল্টাকৈ আকৌ এইডাল উল্টাকৈ দিব দিয়াৰ পিছত পিংকডাল য়েল্ল' দুডালৰ মাজেদি এনেকৈ সোমোৱাই দিব লাগিব আকৌ এই দুডাল আমি আকৌ এনেকৈ উল্টা কৰি ইফালে লৈ আহিম দুইডাল একেলগে তাৰপিছত আমি আকৌ সিডাল পিংক যিডাল আমাৰ মণি লগাই থৈছোঁ একে ওচৰতে সেইডাল আকৌ ইয়াত মেৰিয়াম আকৌ এই দুডাল আকৌ এনেকৈ যাব উল্টাকৈ এইফালে মোৱা হৈ যাব তাৰপিছত পিংকডাল পিংকডাল আমি এই দুটা হেৰিয়ত তাৰপিছত আপুনি গোটেই এইবিলাক চাব সমানে গোটেইখিনি যাতে একেলগে গোটেইখিনিলৈ টান খাই যায় তেতিয়াহে আপোনাৰ সেইটো ভাল হ'ব টান হৈ যোৱাকৈ এনেকৈ টানি দিব তেতিয়া চৌটো মানে বিস্কুট নাটৰ যিটো শ্বেপটো ভাল হ'ব এইটো ঢিলা হৈছে দেখিছেনে এইখিনি গতিকে এনেকৈ টানি দিব টানি দিলে তেতিয়া আকৌ ইফালে ওচৰলৈ আহি যাব যিমান এইখিনি টানি দিয়ে সিমানে কাষলৈ আহি যাব
এতিয়া মই এনেকৈ এইটো চেপত এইবাৰ আকৌ নেক্সট আমি বনাম কোনফালে য'তে মানে এইটো হয় ক্ৰছ হয় তাতে আমাৰ সেইটো হ'ব ক্ৰছ য'ত হৈছে তাতে আমাৰ বিস্কুট নাট হ'ব এই চাওকচোন এইটো ক্ৰছ হৈছে এইখিনিত বিস্কুট নাট হ'ব আকৌ এইটো হোৱাৰ পিছত নেক্সট ক্ৰছ য'ত হ'ব আকৌ ইয়াত হ'ব ওপৰত হ'ব এই ওপৰত হ'ব এটা এইটো হোৱাৰ পিছত এইটো হ'ব ঠিক তেনেকৈ য'ত ক্ৰছ হয় তাতে আপোনাৰ বিস্কুট নাট হ'ব খালি ডাবুল ৰছী ল'ব লাগিব দুটা ৰছী ল'ব লাগিব এই পিছৰটো মই এনেকৈ বনাই থৈছোঁ দেখিছেনে দেখিবলৈ এনেকুৱা হ'ব দেখিবলৈ আপোনাৰ এনেকুৱা হ'ব এনেকুৱা চেপত আহি যাব এইটো চেপত আহি যাব এইখিনি মই পিছৰখিনি কৰি থ'লোৱেই ইতিমধ্যে গতিকে এনেকুৱা হৈ যাব দেখিবলৈ